এই মুহূৰ্তত দৰ্শকৰ বাবে লৈ আহিছোঁ এক ৰাজনৈতিক বিগ ব্ৰেকিং নিউজ। বিভক্ত হোৱাৰ পথত ৰাজ্যিক বিজেপি ২৭ জুনত বিভক্ত হ'ব বিজেপি। নতুন বিজেপি বনাম পুৰণি বিজেপি। কি হ'ব ২৭ জুনত? অসমত পুনৰ বিভক্ত হোৱাৰ পথত বিজেপি দল। ২৭ জুনত গুৱাহাটীত বিশাল সভা। এই সভাতেই গঠন হ'ব পাৰে এটা নতুন দল। বিজেপিৰ পুৰণি আৰু জ্যেষ্ঠ নেতাসকল সমবেত হ'ব এই সভাত। গঠন হ'ব তৃণমূল বিজেপি নামৰ এটা নতুন দল। এই মুহূৰ্তত দৰ্শকৰ বাবে আগবঢ়াইছোঁ এক বিগ ব্ৰেকিং নিউজ, এক পলিটিকেল বিগ আপডেট লৈ আহিছোঁ দৰ্শকৰ বাবে। বিভক্ত হোৱাৰ পথত ৰাজ্যিক বিজেপি। এইবাৰ বিভক্ত হোৱাৰ পথত ৰাজ্যিক বিজেপি। ২৭ জুনত বিভক্ত হ'ব পাৰে বিজেপি। নতুন বিজেপি বনাম পুৰণি বিজেপি। অসমত পুনৰ বিভক্ত হোৱাৰ পথত বিজেপি দল। ২৭ জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব এখন বিশাল সভা আৰু এই সভাতেই গঠন হ'ব পাৰে এটা নতুন দল। বিজেপিৰ পুৰণি আৰু জ্যেষ্ঠ নেতাসকল সমবেত হ'ব এই সভাত আৰু এই সভাতেই গঠন হ'ব তৃণমূল বিজেপি নামৰ এটা নতুন দল। এই মুহূৰ্তৰ এক বিশেষ খবৰ, আপোনালোকে ঠিকেই শুনিছে। পুনৰ বিভক্ত হোৱাৰ পথত আগবাঢ়িছে বিজেপি দল। এইবাৰ পুনৰ বিভক্ত হোৱাৰ পথত আগবাঢ়িছে বিজেপি দল। বিজেপিৰ একাংশ পুৰণি কৰ্মকৰ্তাই গঠন কৰিব এটা নতুন দল। ইতিমধ্যে বিজেপিৰ পৰা পদত্যাগ কৰা কেইবাজনো আগশাৰীৰ নেতাই দল গঠনৰ কুচকাৱাজ চলাইছে। অহা ২৭ জুন শনিবাৰে আয়োজন কৰা হ'ব এখন বিশাল বৈঠকৰ আৰু বিজেপিৰ পৰা নিলম্বিত হোৱা জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে আহ্বান কৰিছে এই বৈঠকৰ। অহা ২৭ জুন শনিবাৰৰ দিনা আয়োজন কৰা হৈছে এখন বিশেষ বৈঠক আৰু বিজেপিৰ পৰা নিলম্বিত হোৱা জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে আহ্বান কৰিছে এই বৈঠকখনৰ। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকলৈ সকলোকে আমন্ত্ৰণ জনাইছে জয়ন্ত কুমাৰ দাসে। জানিব পৰা মতে এই বৈঠকত অংশগ্ৰহণ কৰিব বিজেপিৰ বহু কেইজন জ্যেষ্ঠ নেতাই। ইতিমধ্যে বিজেপি এৰি যোৱা অথবা বিজেপিত থাকিও নিষ্ক্ৰিয় হৈ থকা কেইবাজনো নেতাই অংশ ল'ব এই বৈঠকত। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে জয়ন্ত কুমাৰ দাসে। আমাৰ হাতত আহি পৰিছে জয়ন্ত দাসৰ সেই বক্তব্য। প্ৰথমেই জয়ন্ত দাসৰ সেই বক্তব্য আমি দৰ্শকক শুনাই ল'ব বিচাৰিম। আটাইলৈ নমস্কাৰ, মোৰ জ্যেষ্ঠসকল তথা মোৰ শুভাকাংক্ষীসকল। নতুন দল গঠন সন্দৰ্ভত যথেষ্ট মোক প্ৰশ্ন সুধি আছে বহুতে, কেতিয়া বহিম, ক'ত বহিম, আৰু সেই হিচাপে মই ওচৰে পাজৰে পোৱা সকলোকে লগত লৈ এটা আলোচনা কৰি এই মাহৰ ২৭ তাৰিখ, জুন মাহৰ ২৭ তাৰিখ শনিবাৰ দিনৰ ১০ বজাৰ পৰা এই সভাখনৰ আয়োজন কৰিছোঁ আৰু সেই সভাত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। গুৱাহাটীৰ বাহিৰৰ যিসকল বিশেষকৈ মোক ইতিমধ্যে আহিম বুলি কৈছে আটাইকে নিমন্ত্ৰণ জনালোঁ। যদি আহিব নোৱাৰে তাতে জনাই দিয়ে যাতে, আৰু আহিব বিচৰাসকলে যাতে মই যিটো হোৱাটছএপ নাম্বাৰ এটা দিছিলোঁ তাতে আপোনালোকে মেছেজ দিয়ে, তেতিয়া আমাৰ টীমটোৰ আয়োজন কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু যিসকলৰ মুক্ত চিন্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মনত বহুত কথা থাকিব, তেওঁলোকে যাতে সেই কথাখিনি লিখিত ৰূপতো লৈ আহে। যদি আমি সিমানখিনি সময় নাপাওঁ দিনজোৰা কাৰ্যসূচীৰ ভিতৰত, তেতিয়াহ'লে যাতে লিখিতখিনিক লৈ যেতিয়া আমি টীমটো বহিম আমি সেই কামখিনি আগবঢ়াই নিব পাৰোঁ। আৰু সেইকাৰণে আপোনালোকে যাতে প্ৰস্তুত হৈ আহে। আৰু সভাখন দিছপুৰ আৰু ৬ মাইলৰ ওচৰে পাজৰে হ'ব, গুৱাহাটীতে হ'ব, ওচৰে পাজৰে হ'ব। মই দুদিন আগত আপোনালোকক জনাই দিম। গুৱাহাটীৰ বাহিৰৰখিনিয়ে, দূৰৰ পৰা আহিবলগীয়াখিনিয়ে যাতে শনিবাৰ দিনটো গুৱাহাটীত ৰাখি আগতীয়াকৈ কাৰ্যসূচীখিনি ঠিক কৰি লয়, তাৰ কাৰণে মই আগতীয়াকৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। বিশেষ পত্ৰৰ ব্যৱস্থা নাৰাখোঁ, নিমন্ত্ৰণী পত্ৰৰ ব্যৱস্থা নাৰাখোঁ। আপোনালোকে এই বাৰ্তাটোৰ জৰিয়তে যাতে আপোনালোক আহে আৰু আপোনালোকে প্ৰচাৰ কৰে, আৰু লগতে হোৱাটছএপত মোক যাতে সেই নাম্বাৰটোত জনাই দিয়ে। যদি কোনোবা আহিব নোৱাৰে সেইটো মোক যাতে জনাই দিয়ে, আৰু কোনোবা যদি আহিম বুলি আগতীয়াকৈ জনাই দিলে আমাৰ টীমটোৰ প্ৰস্তুতি বৈঠকত অলপ সুবিধা হয়। আহক তেতিয়াহ'লে ২৭ তাৰিখে এটা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নতুন দিগন্তৰ সূচনা কৰাৰ কাৰণে আমি আটাইয়ে যোগাত্মকভাৱে পজিটিভলি নতুন প্ৰজন্মক লৈ আগুৱাই যাবৰ কাৰণে এক নতুন ৰাস্তা পথ এটা নিৰ্মাণ কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে আটাইকে আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। আহক, সেইদিনাখন লগ পাম। আটাইলৈ নমস্কাৰ, জয় অসম। হয়, বিজেপিৰ নিলম্বিত জ্যেষ্ঠ নেতা জয়ন্ত দাসৰ এই আহ্বানলৈ
লৈ সঁহাৰি দিছে ৰাজ্যিক বিজেপিৰ বহু কৰ্মকৰ্তাই। দীৰ্ঘদিন ধৰি বিজেপি দলত উপেক্ষিত হৈ থকা বহু জ্যেষ্ঠ নেতাই সঁহাৰি দিছে জয়ন্ত দাসৰ এই পদক্ষেপক লৈ। মন কৰিবলগীয়া যে বিধানসভাৰ নিৰ্বাচনৰ সময়তে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে, আৰু সেই অনুসৰি অহা 27 চনত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন।